যোৱা দুদিনৰ বৰষুণৰ নেৰানেপেৰা বৰষুণৰ ফলত বিশেষকৈ কপিলী নৈৰ বাৰণীয়া পানীয়ে বিশেষ কাল ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। বিশেষকৈ এই অঞ্চলত আমি আহি উপস্থিত হৈছোঁ, যিহেতু স্থানীয় ৰাইজৰ এটা অভিযোগ যে বিভাগীয় কৰ্তৃপক্ষই যি ৰাস্তাৰ কাম কৰিছে সেই ৰাস্তাত ভাল এটা দুৰ্নীতি আৰম্ভ ইয়াত বিভাগীয় কৰ্তৃপক্ষই কৰিছে, যিহেতু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। যিহেতু আমি দেখুৱাব বিচাৰিম জিঅ' বেগৰ যিহেতু কাম চলিছে, এই জিঅ' বেগৰ কাম ইয়াত জিঅ' বেগ নাই, কৰবাত যদি জিঅ' বেগ আছে কৰবাত নাই। বিশেষকৈ স্থানীয় ৰাইজে এটা কথা উল্লেখ কৰিছে যে ভয়ংকৰ ৰূপত ইয়াত যিহেতু বানৰ কবলত পৰে এই স্থানীয় যিসকল অঞ্চল আছে, বিশেষকৈ ফৰ্মাপাৰ, কপিলীপাৰ, সংসমষ্টিকে আদি কৰি টাইচুবালি, অশান্তু গাঁৱৰ ৰাইজসকল প্ৰতি বছৰে এটা সমস্যাৰ সৃষ্টি হয় এই অঞ্চলৰ পানী বাৰণীয়া পানীৰ ফলত। বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষৰ এটা দুৰ্নীতিৰ সৃষ্টি কৰিছে, যিহেতু কেইবা লাখ টকাৰ কাম আহিছে এই ৰাস্তাত, কিন্তু বিভাগীয় কৰ্তৃপক্ষই স্থানীয় ৰাইজে উল্লেখ কৰা মতে বিভাগীয় কৰ্তৃপক্ষই ভাল এটা এমাউণ্টত মেনেজ হৈছে। বিভাগীয় কৰ্তৃপক্ষই এই ৰাস্তাৰ কামত দুৰ্নীতি সৃষ্টি কৰিছে। যিহেতু জিঅ' বেগৰ দিব লাগে, ৰাস্তাৰ কাষত জিঅ' বেগ দিব লাগে, কিন্তু ৰাস্তা যদি আপোনালোকে প্ৰত্যক্ষ কৰে, বিভাগীয় কৰ্তৃপক্ষই যদি উপস্থিত বিভাগীয় কৰ্তৃপক্ষসকল আহি ইয়াত পৰিদৰ্শন কৰে, তেনেহ'লে দেখা পাব যে এটা দুৰ্নীতি হৈছে। প্ৰতি বছৰে এই অঞ্চলৰ বিশেষকৈ ফৰ্মাপাৰ, টাইচুবালি, অশান্তু ৰাইজৰ অঞ্চলৰ মানুহ এটা সমস্যাৰ সৃষ্টি হৈ আহিছে বাৰণীয়া পানীৰ ফলত। বৰষুণত নেৰানেপেৰা বৰষুণৰ ফলত যি বানপানীৰ সৃষ্টি হয়, সেই বানপানীৰ ফলত বিশেষকৈ এই অঞ্চলৰ ৰাইজ এটা সমস্যাৰ সৃষ্টি হৈ পৰিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেতালিৰ কাৰণে এই বিশেষকৈ এই আদি অঞ্চলৰ কাষৰীয়া অঞ্চলৰ মানুহৰ এটা সমস্যাৰ সৃষ্টি হৈছে। আমি স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। বৰষুণৰ ফলত বৰ্তমান আমাৰ কপিলী নৈৰ বাঢ়নী পানীয়ে কাল ৰূপ ধাৰণ কৰিছে। আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ, 6 কিলোমিটাৰৰ পৰা 9 কিলোমিটাৰলৈকে যিটো জিঅ' বেগৰ স্কিম আছিল, এই স্কিমটোত খেলিমেলি কণ্ট্ৰেক্টৰ লগতে ছাব কণ্ট্ৰেক্টৰে মিলি খেলিমেলি কৰিছে। আমাৰ য'ত স্পৰ্শকাতৰ ঠাই যিখিনি একেবাৰে মাতাউৰিৰ ওচৰত, এই ঠাইখিনি বাদ দি পেলাই চৰত নি পেলাই জিঅ' বেগৰ কাম কৰিছে আৰু বৰ্তমানে কামখিনি আদৰুৱা হৈ আছে। গতিকে আমি আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি পদক্ষেপ লোৱা হৈছিল, চৰকাৰক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে বিভাগীয় বিষয়াসকলৰ কি বিসংগতিৰ কাৰণে আমাৰ মূল যিটো স্পৰ্শকাতৰ ঠাই, এই ঠাইখিনি এৰি কণ্ট্ৰেক্টৰসকলে তেখেতসকলৰ নিজৰ এইটো চাব পাৰিব। এইফালে জিঅ' বেগৰ যিখিনি কাম কৰিছে বৰ্তমান আদৰুৱা হৈ আছে। এই কিহৰ স্বাৰ্থত এইখিনি কৰিলে? বৃহত্তৰ ৰাইজৰ স্বাৰ্থ বাদ দি নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমাৰ লোকেল কেইজনমান আছে ছাব কণ্ট্ৰেক্টৰ, এছঅ' আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মহৰি মিলি এই কামখিনি কৰিছে। গতিকে আমি বিভাগীয় বিষয়াসকলৰ বিষয়ে আমি আমাৰ উপায়ুক্ত মহোদয়ক বিনম্ৰভাৱে ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, তদন্ত ক্ৰমে আমাৰ এই বিষয়টো সমাধান কৰিব বুলি আশা কৰিছোঁ। আৰু আমি মাতাউৰিৰ যিখিনি মানে মাটি হাইট কৰিবলগীয়া আছিল, এই হাইটখিনি 6 কিলোমিটাৰ পইণ্টৰ পৰা 9 কিলোমিটাৰলৈকে মাতাউৰি ইয়াত হাইট কৰাৰ কথা আছিল 1 মিটাৰ, তাত কোনো হাইট নকৰি পেলাই মাত্ৰ বহলটো কৰিছে। গতিকে উপায়ুক্ত মহোদয়ক আমি এই মিডিয়াৰ জৰিয়তে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তদন্তক্ৰমে আমাৰ এই বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনালোঁ। আপুনি যেহেতু উল্লেখ কৰিছে যে এছঅ' যেহেতু বিভাগীয় মানুহ, আপুনি বিভাগীয় কৰ্তৃপক্ষ এই সন্দৰ্ভত জড়িত আছে নেকি দুৰ্নীতিৰ লগত? সম্পূৰ্ণৰূপে জড়িত আছে। উৰ্ধ কৰ্তৃপক্ষ নহয়, SDO ছাৰ যদিও পৰিদৰ্শন কৰা নাই, কিন্তু আমাৰ পৰিদৰ্শন কৰাৰ পিছতো ৰাইজে ওজৰ আপত্তি কৰাৰ পিছতো আমাৰ এই 200 মিটাৰ ঠাই জিঅ' বেগৰ কাম কৰা নাই, নি পেলাই চৰত কৰি ৰাখিছে আৰু সেইটো কাম আদৰুৱা বৰ্তমানে হৈ আছে। গতিকে আমি আমাৰ জিলা উপায়ুক্ত মহোদয়ক বিনম্ৰভাৱে ৰাইজৰ তৰফৰ পৰা আমাৰ চৰকাৰৰ পদক্ষেপ লোৱাটো আমি শলাগ জনাইছোঁ, আদৰিছোঁ। কিন্তু বিভাগীয় বিষয়াসকলে ইয়াত কিহৰ কাৰণে আমাক এই বিপদত ঠেলি দিছে আমি একো বুজি পোৱা নাই। নদীৰ কি কম, দুখৰ আৰু পৰিতাপৰ কথা। চৰকাৰে আমাক দিছিল সহায় সহযোগিতা, কিন্তু বিভাগীয় কৰ্তৃপক্ষ ইয়াৰ পৰা আমাক বঞ্চিত কৰিছে। বৰ্তমান আমি ভয়ংকৰ অৱস্থাত।
SDO SO ইঞ্জিনিয়াৰ বা মৰিবৰ লগত যদি কথা কওঁ তেওঁলোকে ক'ব পাব্লিক আমি চিনি নাপাওঁ। গতিকে আমাৰ যি দুৰ্নীতি হৈছে, যি জিঅ'বেগৰ কাম হৈছে, কোটি টকীয়া যিটো কাম এইটো এতিয়া অথলে যাব। এতিয়া 30% কাম হোৱা নাই মাতাউৰি আধৰুৱা হৈ আছে বৰ্তমান। আধা ৰোৱাৰ শেষতে। গতিকে 2 দিনত আৰু যদি পানী বাঢ়ে তেতিয়াহ'লে 30-38 কোটি টকাৰ যিটো টকা এইটো আৰু নদীত গ'ল। গতিকে আমি চৰকাৰে আমাক সহায় কৰে, তাৰ কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ যে আমি 40 বছৰ পিছত এটা কাম পাইছিলোঁ। কিন্তু তেওঁলোকৰ বিভাগৰ মানুহে আমাক ঠগি ভয়ংকৰ আমাৰ বিপদত পেলাইছে। গতিকে মই চৰকাৰ, মুখ্যমন্ত্ৰী, বান মন্ত্ৰী, লোকেল মানে DC মহোদয়ৰ ওচৰত মোৰ আমাৰ বিনম্ৰ অনুৰোধ, তদন্তক্ৰমে ইয়াৰ বিহিত ব্যৱস্থা কৰক। আৰু মাথাউৰি এতিয়া খহি গৈ আছে, 2-4 মাটি দিছে আৰু মাথাউৰিৰ ওপৰত কোনো মাটি দিয়া নাই, আৰু মানুহ অহা যোৱাৰ কাৰণে কোনো মানুহ মানে যোগ্য নহয় মাথাউৰি। গতিকে এইবিলাক অলপ তদন্তক্ৰমে বিহিত ব্যৱস্থাৰ বাবে আমি ৰাইজৰ পৰা সাঁথৰ মিনতি জনাইছোঁ।